নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত 5 নং 5ৰ পুথিয়ক বীৰবল নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ আগবঢ়াব ওলাইছোঁ। প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে অনুৰোধ জনাওঁ যে যিসকলে মোৰ চেনেলটো এছ ক্ৰিয়েশ্যন অসম ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ৰঙা আইকনটো টিপি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া আমি প্ৰশ্নসমূহলৈ আগবাঢ়োঁ। আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন? আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী হৈছে বীৰবল। বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে? বীৰবলে মজিয়াত ৰজা আকবৰে আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। এইদৰে বীৰবলে ৰেখাডাল চুটি কৰিলে। আকবৰে বীৰবলক কি দিলে? আকবৰে বীৰবলক তেওঁৰ বুদ্ধিৰ অৰ্থাৎ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। এই প্ৰশ্নসমূহ তোমালোকে বহীত সুন্দৰকৈ লিখি ল'বা আৰু ঘৰতে পঢ়িবলৈ যত্ন কৰিবা। এতিয়া আমি এই পাঠটিৰ অন্তৰ্গত যুক্তাক্ষৰসমূহ পঢ়িবলৈ চেষ্টা কৰিম। যুক্তাক্ষৰসমূহ মই যিদৰে পঢ়োঁ সেইদৰে তোমালোকে ঘৰত পঢ়িবা আৰু ঘৰত যিদৰে পঢ়িছা তাৰ এটা ভিডিঅ' বনাই মোক দিবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি বুদ্ধিয়ক বীৰবল পাঠটিৰ অন্তৰ্গত যুক্তাক্ষৰসমূহ পঢ়িম। তোমালোকে ভালদৰে চাই যাবা আৰু ঘৰতে পঢ়িবলৈ যত্ন কৰিবা। ল যোগ ল, লয় লয় ল। দন্ত দত হস্ৰিকাৰে দি, লয় লয় ল, তাত দীৰ্ঘইকাৰে লি, দিল্লী। পত আকাৰে পা, লয় লয় ল, তাত আকাৰ পাল্লা। ছয়, এইটো প্ৰথম ছ, ছয় ছ যোগ ছ, ছয় ছয় আছ। উ ছ উচ্চ, উ ছ তাত আকাৰ ৰ মূৰ্ধন্য ন, উচ্চাৰণ। দন্ত ন যোগ ন, নয় নয় অন্ন, অ নয় নয় ন অন্ন। উ নয় নয় ন, তৎ হস্ৰিকাৰে তি, উন্নতি। ম যোগ ম, ময় ময় ম। আ ময় ময় ম, তাত আকাৰ আম্মা। ম খ ময় ময় ম দ, মহম্মদ। এতিয়া আমি আন কিছুমান শব্দ পঢ়িম। লয় লয় ল, পাল্লা, ৰসগোল্লা, 40 47। ছয় উচ্চ, উচ্চতা, উচ্চতৰ, উচ্চতা। নয় নয় ন, অন্ন, পান্না, অভিন্ন, 55। ময় ময় ম, আম্মা, মহম্মদ। দন্ত হ যোগ ক, শইকয়চ ক, বিস্কুট, নমস্কাৰ। স যোগ ত, শইতস্ত, স্তৰ, পস্তা। স যোগ থ, শইথস্থ, স্থান, আস্থা। স যোগ ন, শয়নস্ন, স্নেহ, স্নান। স যোগ প, শৈপস্প, স্পৰ্শ, স্পষ্ট। স্পষ্ট বানানটোত তোমালোকে দুটা যুক্তাক্ষৰ
লগ হৈ থকা দেখিবলৈ পাবা হৰপ স্প আৰু এইটো হৈছে মূৰ্ধন্য হয়তয় ষ্ট স্পষ্ট এই যুক্তাক্ষৰসমূহ থকা আন কিছুমান শব্দ এতিয়া আমি পঢ়িম স্কুল স্কেল নমস্কাৰ পুৰস্কাৰ বস্তা সস্তা বিস্তৰ সবিস্তৰ স্থান আস্থা প্ৰস্থান স্থবিৰ স্নায়ু স্নান স্নেহ স্নানাগাৰ স্পৰ্শ স্পৃহা স্পিৰিট নিস্পৃহ পাল্লা লালকিল্লা উচ্চ উচ্চাৰণ অন্ন উন্নতি মহম্মদ স্কেল নমস্কাৰ পুৰস্কাৰ তুৰস্ক বস্তা সস্তা ৰাস্তা স্নেহ স্নান স্নায়ু স্নানাগাৰ স্পৰ্শ স্পৃহা স্পিৰিট স্থান স্থানান্তৰ আস্থা স্থবিৰ এতিয়া আমি কিছুমান বাক্য পঢ়িম এই যুক্তাক্ষৰসমূহ সন্নিৱিষ্ট হৈ থকা কিছুমান বাক্য আমি পঢ়িম দিল্লী ভাৰতৰ ৰাজধানী ইয়াৰ ৰাস্তা ঘাট আহল বহল দিল্লীত লালকিল্লা আছে ইয়াত উচ্চতম ন্যায়ালয়ো আছে জুম্মা মছজিদ লালকিল্লাৰ ওচৰত অৱস্থিত দিল্লী উচ্চ শিক্ষাৰ প্ৰাণ বুলিব পাৰি ইয়াক বিভিন্ন দেশৰ দুৱাৰমুখ বুলি কয় আজি স্কুলৰ পুৰস্কাৰ বিতৰণী সভাত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছে সকলো প্ৰতিযোগীকে শিক্ষকে প্ৰশংসা কৰিছে ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰুৰ চৰণ স্পৰ্শ কৰি প্ৰণাম জনাইছে প্ৰধান শিক্ষকে স্নেহেৰে সকলোকে আশীৰ্বাদ দিছে এইদৰে তোমালোকৰ বুদ্ধিয়ক বীৰবল পাঠটি ঘৰতে পঢ়িবা আৰু ইয়াৰ অন্তৰ্গত প্ৰশ্নসমূহ মই তোমালোকক আগতে কৈছোঁৱেই সেইখিনি পঢ়িবলৈ যত্ন কৰিবা যুক্তাক্ষৰসমূহো ভালদৰে চাইবা আৰু অনুশীলনীত থকা যুক্তাক্ষৰৰ যিখিনি প্ৰশ্ন আছে সেইখিনি তোমালোকে ঘৰতে পঢ়িবলৈ আৰু কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ